rồi বেঙা না মাদি ও এই তোমার কোনা যা এ বেঙাটা আছে দি কোনে দে ও আরে বেঙা যা ও বেঙা ওরে তুই এ বললে যো হাইস নিবাল বুয়া যা বেঙা বেঙারি কই আতালি লৈ যা কিবা হল বেঙাৰো আমাৰ ওই গোজে তোর আর কি জগর লাগিল প্রবলেম এই তুই হে তো র করিয়েছ ঠিক করিয়েছ তুই তো আইব নাই ইমান দেৰি হলিলা তুমি অকল মোৰ লগতে চাটিং কৰি থাকা না মোক বেলেগৰ লগতো কৰা আৰু ফোনত কিয় কথা নাপাতনো ছোৱালী মানুহৰ নিচিনা কিয় কথা কৈ থাক ইটা কোনবা আহিব ফোনত কথা পাতিবা নৰা নেকি কি হল ডেটিং কি হল তোর হ্যাঁ তাই গুছি গেল নাকি ঠিক আছে টেনশন নলবি মই কালিৰ পৰা কইনা চাব আৰম্ভ কৰি দিম দে এতিয়া লৈ আহ টেনশন লব নাগে আমাৰ ভাই আছে না লগত পুৰা তোৰ পাক্কা ফিক্স কৰি দিম কইনা টেনশন লব নাগে বেঙা টিভি সিনেমা কৰা দিয়ে নিম দক জল বল আসুন তোমালোকে মই মইনাক মাতি দিছো এইজনী আমাৰ মাইনা আজি তোমাৰ নামটো কি দিছে ইয়াৰ নাম গৌতম বৰা হয় নেকি আজি তুমি কি কাম কৰা দিছে ই মানে মোৰ ইণ্ডাষ্ট্ৰিতে কাম কৰে দাদা তেওঁহে সুধিছে আপুনি উত্তৰ দি আছে যে আপুনি বিয়া পাতিবলৈ আহিছে নেকি নহয় মানে কি দৰকাৰত মই মোৰ ভণ্টিকে বেঙাটোৰ লগত বিয়া দিম ইমানে যদি মন আছে তুমিয়ে বিয়া পাতি নলোৱা কিয় এতিয়া আহিছো দিয়ক টেনচন ল'ব নালাগে তই বেঙা পুৰা তোৰ পুৰা ফিক্স হৈ যাব এইবাৰ তই টেনচন ল'ব নালাগে হ'ব দে তোৰ চাউল খুৰ খুলিছো বছ কি ৰখি আছ মা
ও খুৰা খুৰী আছো না গুম্বা মা দেউতাহঁত নাই ৰ'ব ঘৰত কোননো আপোনালোক সিদিনা দেউতাক কৈছিলো তোমাৰ কৈছিলে ৰ'ব বহকচোন এনে ল'ৰা কোনজন ল'ৰা এজনেই গজেন বৰা ৰ'ব মই ভণ্টিক মাতি দিছোঁ হা ভণ্টি ভণ্টি এই হানি তো ছোৱালীটো দেখিলেই এতিয়া আমিহে কথা পাতি আছো ল'ৰাটো একোৱে কোৱা নাই ল'ৰা কি ববা নেকি তেতিয়াৰ পৰা এনে সময় নষ্ট কৰিছো যাওক ইয়াৰ পৰা আপোনালোকে যাওক যাওক সোনকালে যাওক ঐ টিংকু আৰু টিংকু ইয়াক আজি অলপ বুজাচোন সদায় মানে নাটক বুজা অলপ তই কৈ ভাই ইয়াক অলপ বুজাই দি বেঙা শুন আজি যিটো কইনা চাব যাই আছো সেইটো কিন্তু দেখাতো ভাল পঢ়াতো ভাল আৰু তই মাজতে যি কপি কিন্তু আজি যোনটো কইনা চাব আছো বঢ়িয়া সুন্দৰ হ'ব না মই চিন্তা কৰিবি নকৰবি কিন্তু ঐ বুজি পালি না পুৰা যাও বস ছোৱালীৰ ঘৰ পালো সাৱধান এইটোৱে ঘৰ ইমান ধুনীয়া ঘৰটো ন ভাল হ'ব ইমান কেইটা কইনা ফিৰি আছে মাতচোন এইবাৰ ফিক্স কৰিম যা খুৰা আহিছা বহা ডেকালে ভালে ভালে আহি পালা খবৰ খাতি কেনেকুৱা আহি পালো ৰ'ব খুৰা মানে ল'ৰা এজনে এতিয়া কইনাক চাবহে মন মানে ইয়াৰ হয় নেকি খুৰা ফাৰ্ষ্ট টাইম ইবাৰে বিয়া পাতব সেইকাৰণে তাৰ বহুত ক্লাছটো বহুত আছে অলপ হয় নেকি এনে ল'ৰাটো বহুত ভালে আমাৰ বহুত ভাল মৰমীয়াল ল'ৰা ঠিকে আছে মানে এওঁৰ বিয়াৰ প্ৰস্তাৱ বহু আহিছে হয় নেকি কিন্তু ই একচেপ্ট কৰিলেও নাই সেইকাৰণে চলিটো ভালে কিন্তু আমি জোৰ জবস্তি কৰি আপোনাৰ ঘৰত লৈ আহিলো হয় এতিয়া আপোনাৰ ছোৱালীটো চাওঁ দিয়ক হয় নেকি তেতিয়াহ'লে মই ছোৱালীজনী মাতি দিওঁ মই বাৰু ঠিক আছে তোমালোক বহা অকণমান ঠিক আছে কইনা কিন্তু ঠগা আৰু বেছি জেৰা বেকি নহ'ব দেই মাৰিম কিন্তু মই আৰু আৰম্ভ হৈছে তই চোরা বাচ্চা দুটাকে আপনি ক্যান্সেল করলে এইবারই সাথে মন থাক মন বহাচোন বহা বহা না পিছে রাগদাম ল'ৰা কোনজন ল'ৰা এজনেই পচন্দ হৈছে নে পিছে মানে এইজনে নেকি পিছে নাম কি তোমাৰ ইয়াৰ নাম গজেন বৰা বহুত ভাল ই আমাৰ পিছে কোৱালিফিকেশ্যন
ওই ই আমাৰ গাঁৱৰ প্ৰথম বিয়ে পাছ দেখাত 3 ফুটিয়া তাত আকৌ কলা মানিছো তাত আকৌ কথাও নকয় এও বেঙা দিহে ৰাগদা ও এইটোহে কথা দেউতা ও দেউতা দেউতা এইবোৰ কি শুনিছো হা ল'ৰা বোলে বেঙা হা তোমালোক উঠা যোৱা যোৱা নাই 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 যোৱাই উঠা নাই নাই যোৱা হয় ৰখলি যে ৰ মানে শৰ্মাদাই সিদিনা ইহঁতৰ ঘৰত এটা মানে ছোৱালী থাকা বুলি কৈছে হা বিয়া দিয়াৰ বয়স হৈছে এইবাৰ এইটোকে চাই যাওঁ বেঙাৰ ফুৰ্তি চাই এইবাৰ যাওঁ এবাৰ কাণ তলত বহামি আহিবা দে বল ঐ মাৰ দাদাক ৰ ভাই ৰাজেশ দা ও ৰাজেশ দা কোননো তোমালোক তাইদেৰে নাই ৰবা ঘৰত মানে দাদাক লাগিছিলে কাম এটা আছিলে আহা বহাইচোন কিনো কাম মোকে কোৱা পিছে কি কামত আহিলা তোমালোকে মানে বাইদেউ এটা কামত আহিছিলো এইফালেৰে শৰ্মাদেউ সিদিনা কৈছিলে যে আপোনালোকৰ ঘৰত বোলে এজনী ছোৱালী আছে আমিও কইনা চাই ঘূৰি ফুৰিছো এইকেইদিন এইটোহে কথা ৰবা মই মাতি দি আছো তাইক বেঙা ঘৰত দেখছে না এটাই পি এতে যত মতো নহব কিন্তু তিনটাৰ খেদা খালো যদি এবাৰ বিয়া পা নোৰা তই ভালা যত মতো নহব কিন্তু এটাই হমা পুৰা চুপ ঐ তো কইনা লগে শিখল লাগে ভালকে বহি থাক এইটোৱে আমাৰ মাইনা অ' তোমালোক বহা মই চাহ পানী যোগাৰ কৰো ঠিক আছে বাইদেউ ঠিক আছে তুমিতো মোক চিনি পাইছাই চাগে পাইছো দিয়া ৰাগদা কিয় নাপাম ল'ৰা এজনে কেনে লাগিছে চোৱাচোন দেখাতো ঠিকেই আছে নামটো ও ইয়াৰ নাম গজেন বৰা পিছে আপুনি কি কৰে ও ই ৰাগদাৰ লগতে কাম কৰে চলমান আনগে ইয়াত টাকা পইচা মৰছে মই আপোনালোকক সোধা নাই নহয় তেওঁকে সুধি আছো আপোনালোকে কিয় উত্তৰ দি আছে ৰ পিছত কল কৰি আছো ৰ কি মানে এইবোৰ চা বেঙা ভাই যিটো দেখা গৈছে তোৰ অসমৰ ছোৱালীৰ লগত বিয়া নহ'ব বেঙা তই টেনশ্যন নালাগে তোৰ এইবাৰ আমেৰিকা মুম্বাই গোটাই তোৰ কইনা চাই দিম আমাৰ গোটাই চিনাকি আছে আমাৰ ভাইৰ গোটাই চিনাকি আছে এইবিলাক ঐ তই ইমান টেনশ্যন লৈ লাভ নাই গম পাইছনে এইবাৰ তোৰ কইনা ডাইৰেক্ট পাঞ্জাৱত চাই দিম ডাইৰেক্ট ফ্লাইটত